উত্তৰ পূব ভাৰতৰ চিকিৎসা বিজ্ঞানৰ বাটকটীয়া স্বাধীনোত্তৰ অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয়। এই পবিত্ৰ তীৰ্থস্থানৰ মঞ্চত উপবিষ্ট হৈ 1990 বৰ্ষৰ সমূহ সতীৰ্থই জয় জয়তে আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগতে অগ্ৰজ অনুজ সকলোলৈকে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। নমস্কাৰ। তাহানিৰ সেই ঘোঁৰাদৌৰ চাপৰি আইৰিছ যুৱক জন বেৰী হোৱাইটৰ মানসপুত্ৰ আমাৰ অতি মৰমৰ এই জ্ঞান মন্দিৰৰ মহাৰজত জয়ন্তী বৰ্ষপূৰ্তিৰ এই দিনটোত আমি মহাবিদ্যালয়ৰ সৈতে জড়িত সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰ্ষৰ অক্টোবৰ মাহৰ এটি সুন্দৰ পুৱা এজাক স্বপ্নাতুৰ পক্ষীৰ কলকাকলিৰে মুখৰিত হৈছিল এই জ্ঞানৰ বটবৃক্ষ। অসমৰ বিভিন্ন গাঁও চহৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্য তথা ভাৰতৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা পক্ষীজাকে আওৰাইছিল পুৰাতন সেই অমোঘ মন্ত্ৰ মানৱ সেৱাই পৰম ধৰ্ম, যি মন্ত্ৰই সদায় উদ্বুদ্ধ কৰি আহিছে ৰোগ ব্যাধিক আঁতৰাই মুখত হাঁহি বিৰিঙাই তুলিবলৈ কৰা মানুহৰ চিৰন্তন যুদ্ধৰ সহযোদ্ধা হ'বলৈ, মৰণক পৰাজিত কৰিবলৈ। সেই জ্ঞান অন্বেষণৰ তৃষা পূৰাবলৈ সহায়ৰ হাত আগবঢ়াই দিলে মহান শিক্ষাগুৰুসকলে। ভৱিষ্যতৰ সপোনক বাস্তৱায়িত কৰিবলৈ কঠোৰ তপস্যাত ব্ৰতী হ'বলৈ শিকালে সেই মহিষীসকলে। এই যাত্ৰাপথত আমি হেৰুৱালোঁ আমাৰ অতি মৰমৰ সহপাঠী নবীন গৌতম, নাৰায়ণ দাস, অৰ্চনা চামুৱা, গুৰিন্দৰ পাল সিং আৰোৰা, দেৱানন্দ হাতীবৰুৱা, হৰবচন সিং, ভৱেশ তালুকদাৰ, লাদাইনিয়ান চাউণ্টাক, কৃষ্ণকান্ত ডেকা আৰু শেহতীয়াকৈ যোৱা জুন মাহত আমি হেৰুৱালোঁ বান্ধৱী পিংকী মহন্ত নাথক। হেৰাই যোৱা এই সকলো বন্ধু বান্ধৱীলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। ডিব্ৰুৰ পাৰৰে 90 দশকৰে মোৰে হেৰুৱা সতীৰ্থ, মোৰে হেৰুৱা সতীৰ্থ। আজি আমাৰ
অতি মৰমৰ আৰু শ্ৰদ্ধাৰ মহাবিদ্যালয়খনৰ এই মহাৰজত জয়ন্তী বৰ্ষত আমাৰ হেৰুৱা সতীৰ্থসকলৰ সোঁৱৰণত আমি উচৰ্গিছোঁ এক দৃশ্য শ্ৰব্য সংযোজিত এটি অত্যাধুনিক শ্ৰেণীকক্ষ। স্মৃতি থকালৈকে জীৱন, স্মৃতি থকালৈকে স্বাস্থ্য, স্মৃতি থকালৈকে ভাল পোৱাৰ অবিৰত অনুভৱ, স্মৃতি থকালৈকে অভিমান আৰু প্ৰত্যাশা, স্মৃতি থকালৈকে ইচ্ছা শক্তি আৰু শব্দৰ পুনৰ নিৰ্মাণ। অসম চিকিৎসা মহাবিদ্যালয়ৰ 1992, 94 আৰু 95 বৰ্ষৰ শ্ৰেষ্ঠ শ্ৰেণীৰ সন্মান, তৰ্ক, কুইজ আদি বিভিন্ন প্ৰতিযোগিতাত মহাবিদ্যালয়খনক প্ৰতিনিধিত্ব কৰি আজুৰি অনা সন্মান আনন্দৰ কথাবোৰ যেন সিদিনাৰহে। ডিছেকশ্যন হলৰ শাৰী শাৰী মৃত শৰীৰ দেখি প্ৰথমবাৰৰ বাবে অনুভৱ কৰা সেই বিচিত্ৰ অভিজ্ঞতাই আজিও মন শিহৰিত কৰে। জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে ভাস্বৰ হৈ উঠা শিক্ষাগুৰুসকলৰ সাৰগৰ্ভ ভাষণসমূহ পথপ্ৰদৰ্শক হৈ আজিও আমাৰ হৃদয়ত গুঞ্জৰিত হৈ আছে। এনাটমি ফিজিঅলজিৰ ক্লাছ সংযোগী সেই দীঘলীয়া কৰিডৰবোৰৰ পৰা যেন এতিয়াও ভাহি আহিছে উজ্জ্বল হাঁহিৰ বন্যা। দুৰন্ত তৰুণৰ দ্ৰুত সঞ্চালনত যেন কঁপি উঠিছে খেলপথাৰৰ ঘাঁহনি। কত কথাৰ বৰপেৰা বুকুত সামৰি হোষ্টেলবোৰ যেন ৰূপকথাৰ নায়ক হৈ পৰিছে। বেৰী হোৱাইট অডিটৰিয়ামৰ দেৱালত যেন আজিও নিনাদিত হৈ আছে নাটক, ভাওনাৰ বচন, সংলাপ। অসম মেডিকেল কলেজৰ তেতিয়াৰ সেই নিৰ্বাচনী ইস্তাহাৰবোৰ, কলেজ উইকৰ আখৰাবোৰ, বেটছ ৱাইজ কম্পিটিশ্যনবোৰ, কেণ্টিনৰ আড্ডাৰ আমেজবোৰ আমাৰ সকলোৰে ইমান আপোন, ইমান চিনাকি। প্ৰাপ্তি, অপ্ৰাপ্তি, প্ৰেম, বিৰহ এই সকলোবোৰ সামৰি চাৰিওকাষৰ সেউজীয়াবোৰৰ দৰেই স্থিতপ্ৰজ্ঞ হৈ আপোন গৰিমাৰে চিৰ উদ্ভাসিত হৈ আছে মহিমামণ্ডিত আমাৰ AMC। জীৱন আৰু জীৱিকাৰ তাৰণাত আমি পৃথিৱীৰ ভিন্ন প্ৰান্তত সিঁচৰিত হৈ প্ৰতিষ্ঠিত হৈ পৰিলেও আমাৰ জীৱনক এক নিৰ্দিষ্ট উদ্দেশ্য আৰু দিশৰ সন্ধান দিয়া অতি শ্ৰদ্ধাৰ আৰু মৰমৰ অসম মেডিকেল কলেজে আমাৰ সকলোৰে হৃদয়ত এক গুৰুত্বপূৰ্ণ স্থানত সদায় ভাসমান হৈ আছে আৰু থাকিব। এতিয়াও কওঁ আৰু আগলৈও সদায় কৈ থাকিম, লং লিভ AMC। দীৰ্ঘজীৱী হওক অসম চিকিৎসা মহাবিদ্যালয়।
We always proud to be AMCian. অসম চিকিৎসা মহাবিদ্যালয়ক লৈ আমি সদায় গৌৰৱান্বিত। সময় গতিশীল, কাৰোৰ বাবে ৰৈ নাথাকে সময়। সদৌ শেষত আমাৰ সময়ক প্ৰতিনিধিত্ব কৰা এই AMC লৈ আহোঁতে বিহুগীতটিৰেই আমাৰ আলেখ্যৰ কিয়দংশ সামৰণি মাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। ঐ চিতলাং খাই পৰি লৈ খালত AMC লৈ আহোঁতে ঐ ৰেগিঙে ধৰি লেঐ আধাতে পলালো। AMCৰ হোষ্টেলত মকেল হ'বলৈ আহোঁতে ঐ বুকাই থাকে চাই কেতেকীয়ে গাই লুজিয়া ডাল বাই যোগেছে হাত চাপৰি ছেন ফ্ৰান্সিস্কো দেখিলো চাদামলি খোৱালো দাৰ্জিলিঙো ঘূৰিলো মতা মহো ধৰিলো। ছেন ফ্ৰান্সিস্কো দেখিলো চাদামলি খোৱালো দাৰ্জিলিঙো ঘূৰিলো মতা মহো ধৰিলো। দেখিলো মকেল মকেল খেলিলো ডাক্তৰী ঐ জীৱনৰ স্মৃতি কৰি ৰাখিলো আমি।